পুনৰ আহিছে এটি দুখবৰ হঠাৎ অসুস্থ হৈ পৰিছে জুনমনি ৰাভাৰ মাতৃ কৰ্মাত স্বাস্থ্যৰ অৱনতি ঘটিছে জুনমনি ৰাভাৰ মাতৃৰ ঘৰত বৰ্তমান এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে আনহাতে জুনমনি ৰাভাৰ ককায়েক পূৰ্বৰে পৰা অসুস্থ হৈ আছে বৰ্তমান ইটোৰ পিছত সিটো দুখ লগ নেৰা হৈছে জুনমনি ৰাভাৰ ঘৰত জুনমনি ৰাভাৰ মৃত্যুৱে বৰ্তমান লৈছে অন্য ৰূপ আহি পৰিছে ভয়ংকৰ ন তথ্য জুনমনি ৰাভাক যে পৰিকল্পিতভাৱেই হত্যা কৰা হৈছে সেয়া বৰ্তমান সঁচা হ'বলৈ গৈ আছে জুনমনিৰ বাহনত খুন্দা মৰা ট্ৰাক চালকক আৰক্ষীয়ে কৰিছে মাৰাথান জেৰা এতিয়া পোহৰলৈ আহিব ন তথ্য সম্পূৰ্ণ সাউথ মুভিৰ ষ্টাইলত হত্যা কৰা হ'ল নেকি জুনমনি ৰাভাক বহুতে এতিয়া প্ৰশ্ন কৰিছে সকলোৱে জুনমনি ৰাভাৰ হত্যাৰ তদন্ত CBIক দিয়াটো বিচাৰিছে এই সন্দৰ্ভত আপোনালোকৰ মন্তব্য কি জুনমনিৰ তদন্ত CBIক দিব লাগেনে প্লিজ তলৰ কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবচোন